So hey guys, welcome back to my YouTube channel jondeep Barman. মানে guys আপোনালোকক এতিয়া মই দেখি আছো আমাৰ ইয়াৰ ফিচাৰীটো তো guys দেখিছে আৰু guys মই মানে ইয়াত কি হৈছো আপোনালোকক কৈ আছো মানে guys মই আহিছো ইয়াত ছাগাল বিও খা খুৱাব guys এয়া দেখিছে খা খাই আছে আৰু আগত আছে আপোনালোকক দেখুৱাই আছো আৰু guys মানে মই 2 দিন মান আগত যেন ভিডিও দিছিলো ইয়াত ভুইবিলাক হোৱা নাছিল guys মানে ফাইনালি পানী সানি হিসি হলেও ভুইবিলাক রইছে মানে উৎপাদনটো কৰিব লাগিব কাৰণ মাটি দৰা আনাই যাব না গাইস মানে এবাৰ বতৰ খুবে বেয়া আৰু আপোনালোকক দেখি আছো গাইস তো চাই থাকিব মানে দুদিন মান আগত তো গাইস দেখি আছিলো আৰু গাইস ইয়াত মই মাছ মাৰিব জানো এটা না জানো মানে উঠিব না জানো গাইস তো সেইভাবে অলপ প্ৰবলেম হয় তো একো নাই আৰু গাইস এ আমাৰ ছাগলী দেখুৱাই আছো তো চাব তো গাইস আমাৰ খাহি বাবা আজা এ গাইস দেখুৱাই আছো ৰব গাইস বেক কৰে তো চাই থাকিব তো গাইস এ আমাৰ মাউঠা বাবা ইয়ে হু গাইস ইমক হিংকিব আছে গাইস ইমক হিংকিব আছে গাইস গাইস আৰু আছে ৰব গাইস বহুতটা ছাগলী ইয়াতো আছে ইমক হিংকিব আছে গাইস ছাগাল ই হিংকে গাইস মোক আৰু আমাৰ এটা সৰু মনু আছে গাইস দেখুৱাই আছো তো চাব গাইস ই আমাৰ হিংকে গাইস আৰু গাইস আমি ইয়াত খালত ইয়াজিন সৰু সৰু গাছবিলাক দেখছি গাইস এইবিলাক হৈছে তিলৰ গাছ আৰু ভেন্দিও ৰুইছিলো এ গাইস দেখিছে মানে বানপানীত গ'ল নাই এতিয়া আমাৰ ইয়াত তিলৰ খেতি হৈ আছে গাইস গাছবিলা অলপ দেখি আছো গাইস তো ৰব গাইস মানে তিলৰ গাছ যদি চিনি না পায় এইবিলা হৈছে তিলৰ গাছ গাইস এইবিলা হল হয় গাজিছে আৰু গাইস আপোনালোকে এনেকুৱা ধৰণৰ ভিডিও দি থাকিম আৰু ভাল ভাল ভিডিও দি থাকিমে গাইস আৰু আপোনালোকে ভিডিওবিলাক চাই থাকিব এইটো ভিডিও হয়তো jondeep vlogsত নহলিবা বৰ্মনত যাব তো আপোনালোকে দিওটা চেনেলে সাবস্ক্ৰাইব কৰি থব এটা হৈছে jondeep vlogs আৰু এটা হৈছে jondeep বৰ্মন আৰু এ আৰু আমাৰ ফিচাৰীটো এ আছিল আৰু গাইস ভিডিওটো আজি এনেকুৱা আছিল যদি ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নতুনকৈ হৈছে যদি তো আজি লৈ এইখিনিয়ে আৰু বাই বাই You don't see